7টা জীৱন সলনি কৰাৰ উক্তি। 1 নম্বৰ, যদি তুমি তোমাৰ জীৱন সলনি কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভাবা, তেনে তুমি এটা উপায় বিচাৰি উলিয়াবা, আৰু নহ'লে তুমি অজুহাত বিচাৰি পাবা। 2 নম্বৰ, একমাত্ৰ অসম্ভৱ যাত্ৰাটোৱে হ'ল যোনটো তুমি কেতিয়াও আৰম্ভ কৰা নাই। 3 নম্বৰ, মানুহে নিজৰ ভৱিষ্যত নিৰ্ণয় নকৰে, তেওঁলোকে নিজৰ অভ্যাসে নিৰ্ধাৰণ কৰে, আৰু তেওঁলোকৰ অভ্যাসে তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় কৰে। 4 নম্বৰ, এদিন তুমি সাৰ পাবা আৰু তুমি সদায় বিচৰা কামবোৰ কৰিবলৈ আৰু সময় বাচি নাথাকিব, সেইবাবে যি কৰিম ভাবিছা এতিয়াই কৰা। 5 নম্বৰ, যি পুৰুষে দুখলৈ ভয় কৰে, তেওঁ ইতিমধ্যে সেই ভয় কৰা বস্তুৰ পৰাই ভোগ কৰি আছে। 6 নম্বৰ, যোন ব্যক্তিয়ে কেতিয়াও ভুল নকৰে, তেওঁ একমাত্ৰ সেই মানুহজনেই হয় যোনে কেতিয়াও একো নকৰে। 7 নম্বৰ, যদি মানুহে তোমাৰ লক্ষ্যবোৰ চাই হহা নাই, তেতিয়াই গম পাবা তোমাৰ লক্ষ্যবোৰ বহুত সৰু।